নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে চীনা পৰিব্ৰাজক হিউৱেনচাঙে কোনজন ৰজাক শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শশাংক। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি বৃহৎ আৰু ব্যস্ত ৰাজনৈতিক কেন্দ্ৰ বুলিলে কোন ঠাইক বুজা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মান সেনাৰ সেনাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আলুমিনিয়ে মিঙিমাহা তিলুৱা। নেক্সট কুৱেশ্যন, দুৰ্জয় নামৰ নতুন ৰাজধানী নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে ৰত্নপাল, ধৰ্মপাল, ইন্দ্ৰপাল, বল বৰ্মন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰত্নপাল। নেক্সট কুৱেশ্যন, টপোগ্ৰাফি অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জন মেককুছে। জন মেককুছে টপোগ্ৰাফি অফ আছাম নামৰ গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যন, আহোম স্বৰ্গদেউসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে প্ৰায় 200 বছৰ, প্ৰায় 300 বছৰ, প্ৰায় 500 বছৰ, প্ৰায় 600 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰায় 600 বছৰ। নেক্সট কুৱেশ্যন, এ জিঅ'গ্ৰাফিকেল স্কেচ অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পিটাৰ ৱেড। পিটাৰ ৱেডে এ জিঅ'গ্ৰাফিকেল স্কেচ অফ আছাম নামৰ গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যন, বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লেখক কোন? ইয়াৰ অপশ্যনসমূহ হৈছে সৰ্বানন্দ ৰাজখোৱাৰ, মণিৰাম দেৱান, সূৰ্যকুমাৰ ভূঞা, জগন্নাথ বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱান। নেক্সট কুৱেশ্যন, চেঁচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1523 চনত। নেক্সট কুৱেশ্যন, 1671 চনত সংঘটিত আহোম আৰু মোগলৰ যুদ্ধখনক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শৰাইঘাটৰ যুদ্ধ। নেক্সট কুৱেশ্যন, তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত কেতিয়া ঘটিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1786 চনত। নেক্সট কুৱেশ্যন, তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে সূৰ্যকুমাৰ ভূঞা, মণিৰাম দেৱান, সৰ্বানন্দ ৰাজখোৱাৰ আৰু শ্ৰীনাথ দুৱৰা বৰবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰীনাথ দুৱৰা বৰবৰুৱা। নেক্সট কুৱেশ্যন, অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন, কলীয়া ভোমোৰা বৰফুকনে দমন কৰা অসম বুৰঞ্জীৰ উল্লেখযোগ্য বিদ্ৰোহটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দন্দুৱা দ্ৰোহ। নেক্সট কুৱেশ্যন, কোনগৰাকী কমতা ৰাজ্যৰ ৰজাৰ দিনত চুলতান মহম্মদ বিন তুগলকে দুবাৰকৈ কমতা ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি দুৰ্লভ নাৰায়ণ। নেক্সট কুৱেশ্যন, চীনা পৰিব্ৰাজক হিউৱেনচাঙে কোনজন ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, অসমৰ ইতিহাসত বিখ্যাত ভৰালীৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1638 চনত। আৰু আজিৰ শেষৰ প্ৰশ্নটো হৈছে 54জন কৃষকে প্ৰাণ আহুতি দিয়া অসম বুৰঞ্জীৰ উল্লেখনীয় সংঘৰ্ষটোৰ নাম কি?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ফুলগুৰিৰ সংগৰ্গ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।